দুই ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। সৰপথাৰত নিশা ধনচিৰি মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত সৰপথাৰ আৰক্ষীয়ে ৰাইজৰ সহযোগত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱককেইটা ক্ৰমে সৰপথাৰ ১ নম্বৰ গণকৰৈ গাঁৱৰ অসীম শইকীয়া আৰু সৰপথাৰ নগাজৰি ১০ চুক গাঁৱৰ পুতু গগৈ। কালি আমি খবৰ পালোঁ এজন ৰাইজৰ মাজৰে আমাৰ ব্যক্তি তেখেতে খবৰ দিলে আমাক যে এনেকুৱা ধৰণৰ এটা সন্দেহজনক ফোনত কথা পাতি থকা শুনিলে নেকি। তেতিয়া আমাৰ চিভিল ড্ৰেছত আমাৰ পাৰ্টি গ'ল, সৰুপথাৰ থানাৰ যি অফিচাৰ আছে তেওঁলোকৰ লগতে আমাৰ SDP অফিচৰ ষ্টাফ এনেকৈ গৈ পেলাই তাত তেওঁলোকে তোমাক ধৰা পেলাবলৈ সক্ষম হ'ল। তাতে তেওঁলোকৰ পৰা টোটেল 1.15 গ্ৰাম ছাছপেক্টেড হিৰ'ইন লগত জব্দ কৰা হৈছে। আৰু এই ড্ৰাগ পেডলাৰৰ নাম আছে এটা অসীম শইকীয়া, যিজনৰ আগৰ কেছটোতো হেৰি আছিলে, নাম আছিলে চন অফ অজিত শইকীয়া, ১ নং গোন্ধপুৰে সৰুপথাৰ গোলাঘাট। আৰু এটা হৈছে পুতু গগৈ, তেওঁ চন অফ হেম গগৈ, ভিলেজ নাগাজুৰি ১০ চুক সৰুপথাৰ গোলাঘাট। তেওঁলোকৰ পুতু গগৈ আগতেও তেওঁ জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে ড্ৰাগছ সংক্ৰান্তীয় কেছৰ লগত। নিশা সৰপথাৰ ৰেল ষ্টেচনৰ ওচৰত সন্দেহজনকভাৱে ঘূৰি ফুৰা দেখি আৰক্ষীয়ে ৰাইজৰ সহযোগত যুৱক দুজনক আটক কৰি তালাচী চলায়। আৰক্ষীৰ তালাচীত যুৱক দুজনৰ পৰা ১.১৫ গ্ৰাম সন্দেহজনক ড্ৰাগছ উদ্ধাৰ হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা 2টা ড্ৰাগছ সৰু টেমা, মোবাইল ফোন উদ্ধাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাই গোলাঘাট জিলাৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ পৰা সৰবৰাহ কৰাৰ কথা অৱগত কৰে ধনচিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাই। এতিয়া সোধা পোছা চলি আছে, প্ৰাৰম্ভিক অৱস্থাত আছে, কিন্তু যিটো স্পট ইণ্টাৰগেশ্যন কৰা হৈছিলে তেওঁলোকৰ এটা আমাৰ কাৰ্বি আংলঙৰ বোকাজনৰ লিংক এটা দিছে যে তেওঁলোকে আনিছিলে। আৰু আচলতে এইখিনি আমাৰ যিটো আগতেও কোৱা হৈছে যে জিঅ'গ্ৰাফিকেল যিটো আমাৰ লোকেশ্যন হয় আমাৰ সৰুপথাৰ অঞ্চলৰ বা ধনচিৰি মহকুমা অঞ্চলৰ খুব চেঞ্চিটিভ হয় এই ক্ষেত্ৰত, সৰবৰাহৰ ক্ষেত্ৰত। যদিও এনেকুৱা ধৰণৰ বহুত ষ্টকিষ্ট বহুত ডাঙৰকৈ ষ্টক কৰি বহুত ডাঙৰ হেৰি কৰা দেখা পোৱা নাযায় বা এতিয়ালৈকে উদঘাটন কৰিব পৰা হোৱা নাই, কিন্তু তথাপি সৰু সুৰা এনেকুৱা ধৰণৰ মানে যিহেতু নাগালেণ্ডখন ওচৰত আছে এনেকুৱা সৰবৰাহ হৈ থকা দেখা যায়। আৰু যুৱ প্ৰজন্মৰ কাৰণে এটা চেঞ্চিটিভ এটা হেৰি হৈ পৰিছে আৰু ভয়ৰ কাৰণ হৈ পৰে। সেইকাৰণে তেওঁলোকৰ পেৰেণ্টছ বা অভিভাৱক বা সকলো ৰাইজে আচলতে সজাগ হ'ব। সেইকাৰণে কালি যেনেকৈ ৰাইজৰ তেখেতে এজন ব্যক্তিয়ে খবৰ দিলে তেখেতে সেইটো কাৰণে তেওঁকো ধন্যবাদ জনাইছোঁ। তেনেকৈ আচলতে সকলোৱে সজাগ হৈ থাকিলে তেতিয়া আমি একেলগে অলপ ড্ৰাগছ মুক্ত কৰা যিটো আমাৰ প্ৰয়াস তাত সফল হ'ব পাৰিম চাগে।